হাই গাইজ, গুড মৰ্ণিং। আজি ভাবিলোঁ এনেকৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আমাৰ মাৰ অফিচ বন্ধ আছে, গতিকে ৰাতিপুৱা বহুত বেছি কাম ওলালে আৰু ৰাতিপুৱা ষ্টাৰ্টিঙৰ পৰা ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। এতিয়া বাজিছে 8টা আৰু মই গা ধুই আহিলোঁ। ভাবিছোঁ ব্ৰেকফাষ্টটো বনাওঁ। মই ব্ৰেকফাষ্টটো আজি চুজি বনাম বুলি ভাবিছিলোঁ, কিন্তু মিঠা খাবলৈ মন যোৱা নাই। চুজিয়ে বনাম, কিন্তু অকণমান বেলেগ ষ্টাইলত বনাম। আৰু আপোনালোকৰ ঘৰত যদি ডায়েবেটিছ পেচেণ্ট আছে, তেতিয়াহ'লে তেওঁলোকেও নিশ্চয় এইটো ৰেচিপি ট্ৰাই কৰিব পাৰে। নিশ্চয় বহুত সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ। আৰু আমিও খাই ভাল পাওঁ, আমি মাজে মাজে খাই থাকোঁ, যিহেতু সদায় মিঠা খাবলৈ মন নাযায় নহয় জানো। গতিকে আহকচোন, আজি মই কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আমাৰ এফালে যাবলগীয়া আছে। ক'ত যাম, কিয় যাম, কেনেকুৱা লাগিব আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো চাই থাকিব। এতিয়া চুজিৰ ৰেচিপিটো আপোনালোকক দিওঁ বলক। এয়া মই গেছত এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু মই ইয়াতে 1 কাপ চুজি দিম। আপোনালোকে পৰিমাণ অনুযায়ী চুজি ল'ব। এই ৰেচিপিটোৰ নাম হৈছে উপমা, চুজিৰ উপমা বুলি কয়। মই চুজিখিনি কেৰাহীত দি ল'লোঁ আৰু এতিয়া মই হেতাৰে লাহে লাহে লৰাই থাকিম, নহ'লে বেছিকৈ ৰঙচুৱা হৈ যাব পাৰে। ৰেচিপিটোৰ কাৰণে মই লৈছোঁ এটা বিলাহী সৰুকৈ টুকুৰা কৰি কাটি, আৰু এয়া পিঁয়াজ আৰু জলকীয়া, এয়া বগা সৰিয়হ আধা চামুচ, আৰু এয়া নৰসিংহ পাত মই শুকুৱাই লৈছোঁ। চুজিখিনি ভজা হৈ গ'লে মই বেলেগ এটা পাত্ৰত আঁতৰাই থ'ম। এতিয়া ইয়াত তেল মই 2 চামুচ ৰিফাইন তেল মই গৰম কৰি লৈছোঁ, আৰু ইয়াতে মই দি দিম আধা চামুচ সৰিয়হ, আৰু মই লগে লগে পিঁয়াজখিনি দি দিছোঁ, নহ'লে সৰিয়হখিনি ফুটিব পাৰে, সেইকাৰণে। আৰু মই এতিয়া ইয়াতে নৰসিংহৰ পাতকেইটা দি ল'ম। মই যিহেতু শুকুৱাই লৈছিলোঁ, গতিকে মই এইখিনি ভাঙি কিনি গুড়া কৰি দিব পাৰিছোঁ। আপোনালোকে কেঁচাকৈ দিলেও একো কথা নাই। এয়া মোৰ পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দিম এতিয়া বিলাহীখিনি। আপোনালোকে ইয়াতে বাদাম, গাজৰ, মটৰ সকলো ভেজিটেবল দিব পাৰিব। ইয়াত মই এতিয়া পৰিমাণ অনুযায়ী হালধি দিছোঁ আৰু পৰিমাণ অনুযায়ী মই নিমখ দি লৈছোঁ। চেনি খোৱাসকলে ইয়াত এচামুচমান চেনিও দিব পাৰে। এয়া মোৰ বিলাহীখিনি সিজি গ'ল। এতিয়া মই ইয়াতে ভাজি লোৱা চুজিখিনি দি দিছোঁ। চুজিখিনি বিলাহীখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ম। ইয়াত বহুতে আলু দিয়ে, যিহেতু মই ডায়েবেটিছ পেচেণ্টৰ কাৰণে ৰেচিপিটো দিছোঁ আপোনালোকক, গতিকে ইয়াতে মই আলু ব্যৱহাৰ কৰা নাই। এতিয়া চুজিৰ সমানকৈ আমি ইয়াতে পানী দিব লাগিব। মই ইয়াতে 2 কাপ পানী দিবলগীয়া হ'ল। চুজিখিনিও সমানকৈ আপোনালোকেও পানী দি ল'ব। এয়া মই পানীখিনি দি লৈছোঁ। এতিয়া চুজিখিনি ভালদৰে সিজিবলৈ আমি ইয়াতে ঢাকনি লগাই অলপ সময় থৈ দিম। প্ৰায় 1 মিনিটমানৰ পিছত মই ঢাকনি আঁতৰাই চাইছোঁ, এইখিনি বহুত ধুনীয়াকৈ সিজি গৈছে। এয়া মোৰ চুজি বনোৱা হৈ গ'ল। এয়া চাহ আৰু এয়া উপমাৰ ব্ৰেকফাষ্ট ৰেডি। আৰু এয়া আজি দুপৰীয়াৰ সাজত আছে কণী আলুৰ আঞ্জা, ফুলকবি আলুৰ তৰকাৰী আৰু ভাত। তো আমি এতিয়া ভাতটো খাই লওঁ, তাৰপিছত ক'ত যাম দেখাই আছোঁ। দুপৰীয়া ভাত খোৱা হৈ গ'ল। ভাত খাই কিনে তামোল এখন চোবাই আছোঁ। ঘৰৰ তামোল হয়, বহুত ধুনীয়াকৈ পুৰঠ হৈছে। ভাত খালোঁ। এতিয়া এফালে যাম বুলি কৈছিলোঁ যে, লাহেকৈ ওলাম আমি, দেখুৱাই আছোঁ আপোনালোকক। আজি যে আমি আহিছোঁ বুলি কৈছিলোঁ, তো ক'ত আহিছোঁ আপোনালোকক দেখুৱাওঁ। এয়া মই বেক কেমেৰা কৰি দেখুৱাম যে এয়া কাশ্মীৰ ফাইলছ চাবলৈ আহিছিলোঁ। এয়া ভণ্টি, এয়া মা, এয়া কাশ্মীৰ ফাইলছ চাবলৈ আহিছিলোঁ। ইভিনিং 4টা বজাত আমি চালোঁ। আৰু এয়া ফুল ফেমিলি চাব আহিছিলোঁ। একদম হাউচফুল চিনেমা হল, গতিকে অথনি ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া হোটেলত খাই বৈ আহি পেলাই ভিডিঅ' কৰিছোঁ। এইফালে কাশ্মীৰ ফাইলছ ইমান ভাল লাগিলে, ফিল্মখনলৈকে সকলোৱে চাব, বহুত ভাল লাগিলে। সকলোৱে চাব দেই গাইজ, বহুত ভাল লাগিলে সঁচাকৈ। এইটো আছিলে আজি স্পেচিয়েল। আমি ক'ত আহিছিলোঁ, কাশ্মীৰ ফাইলছ চাবলৈ আহিছিলোঁ, আৰু সঁচাকৈ বহুত ভাল লাগিলে। তিনিচুকীয়া ৰংঘৰ চিনেমা হলত চাবলৈ আহিলোঁ, বহুত ভাল লাগিলে। মানে নহয়, আপোনালোক সকলোৱে চাব, যোনে যোনে চোৱা নাই। কাশ্মীৰ ফাইলছ 11 মাৰ্চত
ৰিলিজ হৈছে, আপোনালোকে নিশ্চয় চাব, চিনেমা হলত আহি চাব, বহুত ভাল পাব। কাৰণ এইখন চিনেমাটো মোবাইলত নচলে, আপোনালোকে জানেই, আৰু টিভিত যে কেতিয়াবালোকে আহিব সেইটো কথাও ক্লিয়াৰ নহয়। গতিকে আপোনালোকে চিনেমা হলত চলি থাকোঁতে চাব। এইটো আছিলে আজি স্পেচিয়েল। এতিয়া ঘৰলৈ গৈ আছোঁ, ঘৰলৈ গৈ পেলাই আপোনালোকক ডিটেইলছত অকণমান ক'বলৈ চেষ্টা কৰিম কি আছে কি নাই। গতিকে আপোনালোকে চিনেমাখন নিজেই চাব, তেতিয়া বেছি ভাল পাব। হেল্ল' গাইজ, মই চিনেমা হলৰ পৰা ঘৰ আহি পালোঁ। মই অকণমান ফ্ৰেছ হৈ লওঁ, আপোনালোকক জনাই আছোঁ চিনেমাখন কি হয়, চিনেমাখনৰ বিষয়ে, চিনেমাখনত কি আছেনো, আৰু কিয় চাব লাগে চিনেমাখন, আৰু কিয় চিনেমাখন ইমানকৈ ভাইৰেল হৈছে মই আপোনালোকক জনাই আছোঁ। মই ফ্ৰেছ হৈ লওঁ। এতিয়া হৈছে দ্য কাশ্মীৰ ফাইলছ। তো এই দ্য কাশ্মীৰ ফাইলছতনো কি আছে সেইটো জানিবলৈ আমি নিশ্চয় ফিল্মখন চাব লাগিব। ফিল্মখন নোচোৱাকৈ যিহেতু ইণ্টাৰনেটৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে, তো সেইখিনি মই ক্ৰছ কৰি পেলাই আপোনালোকৰ কাহিনীটো মই ক'ব নোৱাৰোঁ। এতিয়া আপোনালোকে নিশ্চয় নিজে চাই ল'ব, আৰু চোৱাটো মই ৰিকুৱেষ্ট কৰিছোঁ। ইটছ মাই হাম্বল ৰিকুৱেষ্ট টু অল অফ ইউ। আপোনালোকে ফিল্মখন চাব, যিহেতু এইখন আমাৰ ইণ্ডিয়াৰ লগত ৰিলেটেড হয়, হিষ্টৰিকেল হয়। তো গাইজ, মই আজি চালোঁ সকলোতে ভাইৰেল হৈ থকা আৰু ব্লকবাষ্টাৰ মুভি দ্য কাশ্মীৰ ফাইল। বহুতে ফিল্মখন চাই কান্দিছে, আপোনালোকে চবেই গম পায়। ময়ো কান্দিলোঁ, কিন্তু কোনোবাই আহি কেনে গাড়ীত বহুৱাবলগীয়া, পুলিচে ধৰেনে গাড়ীত বহুৱাবলগীয়া, মই এনেকৈ কন্দা নাই। মই এনেকৈ কন্দা নাই মানে এইটো নহয় যে মোৰ দুখ লগা নাই। ফিল্মখন যথেষ্ট দুখ লগা হয়, আৰু সেইখিনি আমি কল্পনাও কৰিব নোৱাৰোঁ। আমি কেতিয়াও দেখা নাছিলোঁ, কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা কেতিয়াবা কিছুমান ক'ৰবাত হ'ব পাৰে, কিন্তু এয়া হৈছে। ফিল্মখন আছিলে পলিটিকেল আৰু টেৰৰিজিমৰ ওপৰত। পলিটিকেল মানে হৈছে ৰাজনীতি, আৰু টেৰৰিজিম হৈছে সন্ত্ৰাসবাদ জৰ্জৰিত কাশ্মীৰত 1990 চনৰ 19 জানুৱাৰীৰ দিনাখন কি হৈছিলে। কাহিনীটো মই এনেকৈ কওঁ যে দুজন সৰু ল'ৰাই ক্ৰিকেট খেলি আছিলে, হিন্দু আৰু মুছলিম। ৰেডিঅ'ৰ বাতৰি শুনি যে শচীন তেণ্ডুলকাৰে ক্ৰিকেট মেটচ জিকিলে, আৰু শচীন তেণ্ডুলকাৰ জয় বুলি কিনে জয়ধ্বনি লগাওঁতেই যদি কোনোবা ডাঙৰ লোকে আহি খেলি থকা ল'ৰাটোক প্ৰহাৰ কৰে, তাত কি হ'ব পাৰে আপোনালোকে কথাটো গম পাইছে। আৰু সেইখিনিতে কথাখিনি হাম নাকাটি আপোনালোকে শুনাতকৈ বহুত বেছি ভয় লগা আৰু বহুত বেছি দুখ লগা কাহিনী। আপোনালোকে ভাবিবও নোৱাৰে কিমানখিনি অকথ্য নিৰ্যাতন সহ্য কৰিব লগা হৈছিলে কাশ্মীৰী পণ্ডিতৰ মহিলাসকলে। কেৱল কাশ্মীৰী পণ্ডিতৰ মহিলাসকলেই নহয়, তাত অকল হিন্দু মহিলাই নাছিলে, তাত মুছলমান মানুহো তাত মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। মুছলমান মানুহকো তাত তেনেকৈ বৰ্বৰভাৱে মাৰি পেলোৱা হৈছিলে। হিন্দু, মুছলিম, শিখ, জৈন যি ধৰ্মৰ মানুহ নাছিলে সকলোকে মাৰি পেলোৱা হৈছিলে। আৰু তাত এটা কথা হৈছে, ধৰ্ম পলোৱা নহ'লে মৰি যোৱা, তাৰ বাহিৰে কোনো গত্যান্তৰ নাই মানে। আৰু ফিল্মখন এখন হৈছে নাম্বাৰ 1 মুভি। কিয় হৈছে তাৰ কাৰণটো হৈছে ফিল্মখনত ফিল্ম বুলি কিনে তাত একো এটা চিন বনাই কিনে কোনো ক্ৰিয়েট কৰি জোৰা লগাই কিনে তেনেকৈ বনোৱা হোৱা নাই। ফিল্মখন সম্পূৰ্ণ সত্যৰ ওপৰত আধাৰিত, আৰু এটা চিন সত্যৰ ওপৰত আধাৰিত। বিশেষকৈ ফিল্মখন প্ৰডিউচাৰ বিবেক ছাৰক বহুত ধন্যবাদ। তেওঁ ইমান এখন চিনেমা বনাবলৈ সাহস কৰিলে। আৰু এনেকুৱা এখন চিনেমা বনাবলৈ পলিটিকেল ছাপৰ্ট নিশ্চয় লাগিব, কাৰণ পলিটিকেল ছাপৰ্ট নহ'লে এনেকুৱা এখন চিনেমা বনাবলৈ ইম্পচিবল দৰকাৰ। এইখন কিয় ব্লকবাষ্টাৰ হৈছে সেইকাৰণে মই চাব যোৱা নাছিলোঁ। এইখন কিয় নাম্বাৰ 1 হৈছে সেইকাৰণে মই চাবলৈ যোৱা নাই। মই চাবলৈ গৈছিলোঁ কাশ্মীৰত একচুৱেলি হৈছিলে কি। এনেকুৱা মুভি ছাপৰ্ট কৰিব লাগে সকলোৱে, আৰু ছাপৰ্ট কৰিব আপোনালোকে। আৰু ছাপৰ্ট কৰাতকৈ বহুত ডাঙৰ কথাটো হৈছে আমি ফেক্টটো জানিবলৈ, ৰিয়েল ফেক্টখিনি। ইতিহাস হয়, বহুত বেছি বছৰ আগৰ কথা নহয়, জাষ্ট 1990 চনৰ কথা। 1990 চনৰ 19 জানুৱাৰীত এয়া সূত্ৰপাত হৈছিলে, এয়া আৰম্ভ হৈছিলে আৰু চলি আছিলে কেইবাবছৰলৈকেও। এতিয়া সেই বিবাদ উঠিছে। লাষ্টত মই এটা কথা কওঁ যে আৰ্টিকেল 370 এতিয়া উঠি গ'ল, মানে এইখন বন্ধ হৈ গ'ল আইন। এইখন বন্ধ হৈ যোৱাৰ কাৰণে এতিয়া
কাশ্মীৰত অকণমান শান্তি ঘূৰি আহিছে বুলি ক'ব লাগিব। আগতে কাশ্মীৰৰ এখন বেলেগ পতাকা আছিলে, ভাৰতৰ এখন বেলেগ পতাকা আছিলে। এতিয়া কাশ্মীৰৰ ভাৰতৰ একেখনে পতাকা হৈছে, কাৰণ ভাৰতৰ যিখন পতাকা কাশ্মীৰতো সেইখন পতাকাই হয়। ইমানখিনি কথা আপোনালোকে গম পালে। তাৰ ভিতৰৰ কাহিনীবোৰ জানিবলৈ একচুৱেলি কি হৈছিলে এইবোৰ জানিবলৈ আপোনালোকে চিনেমা হলত যাওক, চিনেমাখন চাওক। কিয়নো চিনেমাখন আপোনালোকে মোবাইলত চাবলৈ নাপায় আৰু টিভিত যে কোনোবা বছৰ চাবলৈ পাব সেয়া আশা নকৰিব, কাৰণ এনেকুৱা এখন চিনেমা কিমান দিনলৈ চলে এয়া ঠিক নাই। গতিকে আপোনালোকে চিনেমাখন চলি থাকোঁতে হলত গৈ পেলাই চাই আহক।